জখলাৰ পৰা জাপাত দিম এইটো আমাৰ ক্ৰেজি বয় কি তই কিয় ইমান খঙত আছা হা দেখাও চলি আছে অলপ দিয়া দেখাও কোনে বলছি গিয়া নাহাগে বলে আছে তই সুইটি খোৱা অলপ কৰদৈ খাবা লাজ লাগছি নেকি কোনোৱে মঞ্চ নেকি হা বঢ়িয়া মঞ্চ হা আরে তুই কোন এই হামানি বঢ়িয়া লাগছে খাবি না কিছিন মই এটা অলপ দিও ইমান নালগে বুন কাৰ গিয়া তাকে লৈছ গোটাইতে হা ঠিক আছে তোৰ বেমাৰ হৈ আছে না কে বেমাৰ হৈছে কিন্তু কালি অলপ কৈ দিম আজি যিটো কাইবে দিয়া নাছিল তো কে আছে এই একচাও ই গাড়ী কাম কৰি আছে ভিতৰত তুমি তো খাবি না অলপ খা অলপমান খাই নলাগে মই লৈ থাকিম নেকি এনেকৈ হাতটো Three days later. আমাৰ এখন যে সময় অলপ কম আছে সেইকাৰণে আমি সোনকালে 50 মিনিট হোৱাৰ উপৰিও আমি খেলা জখলাটো আমি কাটি থৈ দিওঁ বুলি ভাবিছোঁ সেইকাৰণে আমি আজি পথাৰত আছোঁ जरा इस जगह को तो देखिए वाकई ये नज़ारा बहुत खूबसूरत है लेकिन साथ ही ये इलाका बहुत ही सुनसान और दूर दराज है সিলেকশ্যন কৰি আছোঁ এতিয়া আপোনালোকে এটা ভাল জখলা পোৱা নাই আৰু জখলা কাক কৈ মই দেখাই আছোঁ উঠি কেনে দেখাব লাগিব এনেকৈ নহয় এইবিলাক চব জখলা কিন্তু ভাল জখলা এটা পোৱা নাই এই জখলা এনেকুৱা গিলাখনত জখলা হয় এটা উঠি দেখাব লাগিব এই জখলা এইটো কৈ মই এতিয়া জখলা দিছোঁ জখলা এনেকৈ খুব আছে এইগিলা এটা দুটা তিনিটা চাৰিটা পাঁচটা ওপৰ ফালে খুব আছে এনেকৈ উঠি যাব লাগিব খেলাৰ মাজত যি দিয়ে সেইটোকে জখলা বুলি কয় আৰু কাষত আমি বাঁহ দিম জানিব লাগিব নেকি তাৰ মতে এইটো ভাল জখলা তাৰ মতে কিমান ভাল নহয় ন এইটো পইচা ইচ্ছা দি লোৱাৰ পিছত আমি এতিয়া এটাই কাটি এইটোৱে ঘৰত লৈ যাব লাগিব বেটান कौन है वो कहाँ से वो आया चारों दिशाओं में तेज सा वो छाया এক নম্বৰ একটা বই আমি জিতে আনতে কমাই লব হয় না পাছি লাগছি কি কাটলি এমন ভালো এমন কথা নাই না কি জিতে আনতে কমাই লাগব কি বুলি কয় পয়সা কেমন নাম তো এই জিতুর মত এত জখলা কোনটো আছে তো এত বলছো নানি আমাৰ জখলাৰ মালিক নানিক আমি বঢ়িয়াকৈ পইচা ইচ্ছা দি কেনে আমি জখলাটো কাটলো সৰু চাইছে বদে আমাৰ নানি ইয়াত বঢ়িয়া কমা উঠি যাবি নেকি কমা এটা উঠি যাও গুৰু পাই খালি এলি গৈ দেখি দুৰু পাই যাব উঠি যাও থচোন এই উঠু এই আগে ধৰিলো কেলে নামে দি খালি আগে উঠিলে পৰীক্ষা কৰি আমাৰ পৰীক্ষা ভাঙি চেঙি নপৰিলি আৰু কিয় এইটো জখলা আমি খেলৰ কাৰণে ৰেডি হ'লো নৰা বন্ধ মোক বেলেঞ্চ মৰি নানি ঠিকে আছে নে জখলাটো এতিয়া মই জখলাৰ পৰা জাপাত দিম